गाइस कैसा लग रहा है गाइस मारा लाल की भी गाइस गाइस कैसा কাটল কর দে ওই ভাইটি পুরা ভালকে ওকে মোবাইল ছ আজিলৈকে নরমাল সিন কোয়া আরে তুমি দিয়া তুমি বহিছিলা হাইট গইছ যায় না আৰু তুমি ব্ল্যাঙ্ক দেব এটা নরমালি আইবো এতিয়া নরমাল আইব সত শ্ৰী আকাল নমস্কাৰ আসসালামু আলাইকুম আজি হৈছে গুৱাহাটীত আমাৰ ডে 2 মানে আজি 2 নম্বৰ শুটিং আজি আমাৰ নিজৰ ইউটিউব চেনেলৰ কাৰণে শুটিং কৰিব গৈছো শৰ্ট ফিল্ম এখনৰ এতিয়া ওলাইছো ৰুমৰ পৰা মোৰ লগত আছে ৰাহুল এফালে পাপু আৰু এফালে আৰু এজন ঋষি আহিছে আব্দুল এটা আমি গোটেইকেইজন ওলাই যাওঁ বাকি আগত আছে জিএসবি হত আহিছে সিহঁতে ৰৈ আছে মানে বহুত লেট হ'ল আজি ওলাওঁতে আমাৰ শুটিংটোৱে লেট হয় সদায় যাওঁ বাৰু কিমানখিনি কি কৰিব পাৰোঁ দেখাই থাকিম বাৰু ভিডিঅ'টো চাই থাকিব এতিয়া ফাৰ্ষ্ট লোকেশ্যনত আহিছোঁ লগ পালোঁ এফালে জিএসবি ভাই হাই গাইস কি খবৰ গিম্বেল শুটিং হৈ আছে কৰিছে আগৰ ফালে আছে ৰূপম হিৰোইন বিক্ৰম চব আছে আপুনি গৈছে তাত ফাৰ্ষ্ট চিনটো ষ্টাৰ্ট হ'লে দেখাব বাৰু বাপুৱে বেক কেমেৰাৰে চাই থাকিব ব্লগটো কি হয় কেনেকৈ হয় ৰাহুলে ল'ব ওলাইছে চিউ দৌৰব নে দৌৰি আছে ই এতৰ কি পাইছি রাহুল কেমেৰা কৰি আছে কি মজা লোকেশ্যন ভাল বাছিলো দে তুমি পইচা নালাগে বুলি মোক ক'ব লাগে আৰে মই ভাবিছোঁ তুমি লৈছা যিহেতু তোমাৰ লগত পইচা আছে আৰু তুমি ইমান ভদ্ৰতা মতাৰ বাবে মই বেগটো আনিবও পাহৰি থাকিম হ'ব দিয়া মই কাইলৈ দি আহিম অলপখিনি কৰি যাবা ৰেডি কা তোক গেলি যাম ৰেডি তো কা তোমাৰ পিছত ন ক্লোজ লাগিব ৰেডি ৰোল অ্যাকশন ভাল বাছিলো দে তুমি ক'ব লাগে পইচা নাই বুলি মই কি জানো মই ভাবিছোঁ তুমি লৈছা যিহেতু তোমাৰ লগত পইচা আছে আচ্ছা ঠিক আছে বাৰু এতিয়া হেনেকে কৈ দিলে হ'ল ইয়াক দিলি নেকি ঘৰৰ পৰা ৰঙাটো চিনি দেখা ৰিমোট ঠিকনা বিচাৰি কপাৰি ডায়লগটো দিব লাগে নেকি অন্তহীন দাদা শুট কৰিছে তুমি ৰখি পেলাই শুট কৰিছে মই ডাইৰেক্টৰ হয় আচ্ছা হয় ভাইটি পুৰা ভালকে ওকে মোবাইল ছ ওকে ঠিক আছে ক'ব না যে প্ৰেমৰ ঠিকনা অন্তহীন প্ৰেমৰ ঠিকনা বিচাৰি এটা কথা কি জানা মনিছে অপেক্ষা কাক কয় জানো মই সেইবাবে চাগে আজিও মই অপেক্ষা এটা অন্তহীন প্ৰেমৰ ৰখি দিয়া আৰে বাহ ইমান ধুনীয়া কথা ক'বলৈ ক'ত শিকিলা তুমি নাজানো কেতিয়াবা এইবোৰ মনৰ পৰা ওলাই আকৌ ইয়াত নহয় আমি ড্ৰেছটো চেঞ্জ কৰিব লাগিব ৰাহুল। তলত যাওঁ আও আমি বেগুনি এটা কথা কওঁ আগে আছে না মোৰ কাইলৈ এটা চিন আছে কালি ৰাতি আনি থোৱা ব্ৰেডটো হাজিৰি জৰুত যো তল খাওঁ আমি ছয়টা আনি থৈ দিছোঁ ছয়টা কেনে লাগিছে কাম কৰি আজি ৰ'দ দিছে ন ৰ'দ দিছে এইটো মই ৰ'দ পোৱা নাই ঋষি চৰচৰি কেনে লাগিছে কাম কৰি আজি কালি কেনেকুৱা আজি কালি কামটো কেনেকুৱা লাগে কোৱা না কি ক'ব কামটো বৰ্তমান ভালেই চলি আছে আৰু আগবাঢ়িব চেষ্টা কৰি আছোঁ সময়ো কম আচ্ছা চ' যিমান পাৰোঁ জল্দি কৰিব চেষ্টা কৰি আছোঁ এইটো সকলোৱে চাব ভাল কাম আৰু এটা আহি আছে 1 বাজিলে এতিয়া সেইটোৱে অলপ জল্দি কৰোঁ চাওঁ আমাৰ স্ক্ৰিপ্টত ব্যস্ত এইবোৰ গাঁৱত পিছত মানে কি এইটো তই যিখিনি প্ৰমিছৰ কথা কৈছে এই প্ৰমিছৰ কথা এটাও লেখা আছে কথা আছে তাৰ এনচাৰ আছে এটা মানে ইমান ডাঙৰ কথা মানে অলপ মডিফাই কৰি আছে মানে শব্দবোৰ সেইকাৰণে মই সেই বস্তুটো ভাল মানে ইমান দীঘলীয়া আছে স্ক্ৰিপ্টটো অলপ মানে কি অলপ সালসলনি কৰিব এয়া জেমছ মই আপোনালোকক দেখাই আছোঁ জেমছ হেল্ল' জেমছ ব্ৰ' কেনেকুৱা লাগিছে বঢ়িয়া মজা একদম ষ্টিং খাব ষ্টিং নেখায় এই ভালকৈ ক ক'ত দেখিছে মই এতিয়ালৈকে নাজানোৱেই কেতিয়া হ'ব মই নাজানা কোৱা নাই মই এতিয়ালৈকে কোন ডাইৰেক্টৰ কোন ডাইৰেক্টৰ ডাইৰেক্টৰ ক'ত গ'ল ডাইৰেক্টৰ ক'ত ডাইৰেক্টৰ ডাইৰেক্টৰ মানে লাষ্টত আছে শেষত আছে আপোনালোকক দেখাব পাৰোঁ একদম ভাই একদম মজা একদম লাষ্টত কিন্তু মানে ফালি দিম মানে একদম এটা চিক্ৰেট আছে মানে লাষ্টত কি হ'ব গৈ আছে চাই সঁচাই বহুত ভাল লাগিছে ইয়াত কাম কৰি আমি সকলোৰে ডাৰ্লিং
কিন্তু ৰাতি অলপ মহবোৰে ডিষ্টাৰ্ব দিয়ে মই ক'ম ধুনীয়াকৈ ক'ম সময় আছে আমি মহতকৈ আৰু এটা ডাঙৰ কামোৰ আছে যে এইটো মই দেখাই আছোঁ মহতকৈ ডাঙৰ কামোৰে এইটো এইটো হ'ল মহতকৈ এটা ডাঙৰ কামুৰি গম পাইছি না গাইছ মহতকৈ কামোৰ আৰু গাইছ পানী বেয়া পানীতে গা ধুব পাৰোঁ না গাইছ এটা কথা কওঁ নে মই গাইছ কালি ৰাতি যাতে চাৰ আপোনাৰ চাৰিডাল সেই গৰ্জিলা লৈ কৰিছোঁ তথাপিও মোক কমা নাই ৰাতি কামে পানী ভাই বুঢ়ে বুঢ়ে মই আপুনি কি হে মই নকওঁ কৈছে আকৌ 2 বাল্টি মালি গাড়িছে গাইছ কাইজা লাগবে ৰছি গাইছ বলাম লালগিবি কাইজা লালগিবি গাইছ কাইজা পাতল কৰি দিও দি তোৰ ফাটিল কৰি তোৰ কথা গিলা কি পাৰে গাইছ 2 বাল্টি মানে হৰটো গা ধৰে এটা গা ধৰে আমি বেছিলা নালো হজা 3 দিন ভিডিও দিয়ে কি তোৰ লগ লাগবি গাইছ আৰু এটা সিক্ৰেট এটা কৈছো গাইছ নহয় কৈ দিলো মই এৰ খুজি দিয়ে এক সপ্তাহ গান ঠাণ্ডা দিনে 30 দিন মোৰা সামান হেল্ল' গাইছ আমি এতিয়া একেলগে কথা পাতিম খুজি এতিয়া কাৰ হৈছে ইয়াৰ হৈছে গাইছ মেইন কথাটো কওঁ আজি তাৰমানে কি হ'ল আমি য'ত ৰুমত আছোঁ এটা ডাঙৰ বাল্টি আছে বাল্টিটোত আমি কি কৰোঁ কুঁৱাৰ পৰা পানী উঠাই সেই বাল্টিটো ফুল কৰি কেনে গা ধুব যাওঁ ই কি কৰিছে ই য'ত গা ধুব তাতে বাল্টিটো থৈছে কুঁৱাৰ পৰা যিটোত পানী উঠাই সেইটোত পানী উঠাই সেই বাল্টিটো টানি ৰচি আনি তাতে থয় আকৌ যায় আকৌ পানীটো আনি নহয় মোৰ কথা হ'ল কি বাল্টিংটো যাতে বেয়া নহয় বা ভাঙি নাযায় বাল্টিংটো মোৰ টাৰ্গেট দিছোঁ আৰু ইমান দাঙিব নোৱাৰোঁ ইমান বল নাই দেখছা গাইছ 2 বাল্টিং মান গাড়িছো আবে আমাৰ আজি 3 দিন হ'ল গাইছ সাবান কিছিলে সিনথল বাপ্পা ওই কি বাস আবে আজি আমাৰ 3 দিন হ'ল আজি গাইছ হৈছে আৰু আজি আমি গ'লো আজি 3 নম্বৰ দিন নেকি ও না কিনাতে আছে ন ডুপ্লিকেট ড্ৰোন শট ডুপ্লিকেট ড্ৰোন শট ৰেডি ৰাহুল ফ্রেম মজা আছে নে ৰেডি চেঞ্জ এবাৰ বড় ফ্রেম মানে গাইছ তেতিয়াৰ পৰা চিন দি আছিলোঁ বাপুৱে ব্লগ কৰি আছিল অলপ চিন ওলালোঁ মোৰ যিখিনি আছিল ওলালোঁ মোৰ অলপমান চিন আছে বাৰু এটা আছে সেইটো মোৰ ছিংগল শ্বট যিহেতু সেইটো অলপ পিছত ল'ম এতিয়া JSB আৰু তাইৰ আছে সেই চিনখিনি একেবাৰে লৈ লওঁ আৰু তাইৰ এক্সট্ৰা চিনৰ আছে লেট হৈছে মানে বহুত আজি আহোঁতেই লেট হ'ল সেইকাৰণে আৰু গমে পাইছে কৰি আছোঁ কেনেকৈ কি কৰি আছোঁ চাৰি এন্ডাসিন ব্লগিং কৰি আছে যে কিন্তু মই বিহাইণ্ড দ্য চিন লৈ আছোঁ ব্লগিঙত অকল গাড়ী চাইছি ভাই বঢ়িয়া চব চাইডে চাব লাগে মানে মই গাঁৱত যেনেকুৱা মই নিজৰ শ্বুটিঙত যেনেকুৱা সকলোফালে চাওঁ হ'লেও গাইছ এতিয়া গাঁৱলৈ দেখা নাই জোতা পিন্ধছি গাইছ পিন্ধো গাইছ আজি পিন্ধছোঁ ময়ো জিন্দগীত ফাৰ্ষ্ট টাইম এটা মজা এটা ভিউ পইণ্ট আছে মজা আৰু এটা অলপ GMC খন আছে কিবা এটা আইকৰ ভৱন দেখিছোঁ গাইছ এতিয়া শ্বুটিং চলিয়ে আছে বাৰু JSB শ্বট আছিলে JSB শ্বট দি আছে আজি মানে মুভিখনৰ হিৰো এইফালে ৰাহুল ভাই ন আমাৰ আৰু লাষ্ট চিন চলি আছে আজিৰ কাৰণে লাষ্ট চিন কিয় আহিলে ৰাহুল ইমান চিম্পুল চিন আজিলৈকে কৰি পোৱা নাই আজিলৈকে নৰ্মেল চিন কোৱা হাইট গুচি যায় না এতিয়া নৰ্মেল আহিব গাইছ শ্বুটিং কৰি ৰাতিয়ে হৈ গ'ল প্ৰায় ৰাতি মানে গধূলি হৈ গ'ল এতিয়া কিবা খাবলৈ সোমাইছোঁ ইহঁতকেইটাৰ ভিতৰত আছে মই বাহিৰত আহি মানে মই ভাবিলোঁ ব্লগটো এণ্ড কৰি আহোঁ শ্বৰ্ট ফিল্মখন প্ৰায় ক্লিয়াৰ মোৰ এটা চিন আছে এটা চিন মই পিছত লৈ ল'ম বাকীখিনি ক্লিয়াৰ আমাৰ মানে অসুবিধা হয় এদিনত এখন শ্বৰ্ট ফিল্ম আমাৰ নহয় কোনো এতিয়া মানে উপায় নাই ইয়াতে কৰিবই লাগিব এদিনত এখন সেইকাৰণে
আগৰ দৰে কোৱালিটি দিব পাৰিম নে নোৱাৰিম নাজানো, তথাপিও চেষ্টা কৰিছোঁ কোৱালিটি দিবলৈ। চাব আৰু ভিডিঅ'টো মই সেইটো চেনেলৰ আমাৰ শ্বৰ্ট ফিল্মৰ চেনেলৰ লিংকটো ডেছক্ৰিপশ্যনত দিম, আপোনালোকে ভিজিট কৰি ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু নতুন ভিডিঅ' এটাৰ লগত লগ পাম, তেতিয়াহ'লে বাই বাই।